তো আহক বন্ধুসকল, মই আজি 4 বছৰৰ পৰা অকণমান বেলেগ পদ্ধতিত মানে বাৰিষাৰ খেতি কৰি আছোঁ। তো আপোনালোকক মই কেনেকৈ কৰিছোঁ তাকে দেখুৱাবলৈ ওলাইছোঁ। তো এনেকৈ মই খেতি কৰিছোঁ। এইপিনে ধান ছটিয়াই দিছোঁ, মানে বোকা কৰি পেলাই ধান ছটিয়াই দিছোঁ। তো আকৌ দেখাইছোঁ কেনেকৈ ছটিয়াইছোঁ, মই দেখুৱাই আছোঁ। তো এনেকৈ মই ধানটো এনেকৈ মানে অকণমান গজালি উলিয়াই লৈছোঁ। তো এনেকৈ মই ছটিয়াই দিছোঁ ধানবিলাক। মোৰ খুৰাই ছটিয়াই আছে বৰ্তমান, তেখেতকে ছটিয়াবলৈ দিছোঁ। তো দেখুৱাইছোঁ আপোনালোকক। এনেকৈ মই আজি 4 বছৰৰ পৰা এইটো পদ্ধতিত কৰিছোঁ। তাৰ আগতে মই ৰুই পেলাই কৰিছিলোঁ, যিটো নেকি কঠীয়া পেলাই কৰে। তাৰপিছত মই 4 বছৰৰ পৰা আজি এইটো কৰি আছোঁ, এইটো পদ্ধতি কৰি আছোঁ। এতিয়া চাওক, মোৰ খুৰাই ধান ছটিয়াই আছে। এই গছজোপাৰ পৰা এইফালেখিনি গোটেইখিনি কৰিছোঁ। এইপিনে ৰঞ্জিত দিছোঁ আৰু এইপিনে আপোনাৰ গয়া ধান দিছোঁ। তো হ'ব বন্ধুসকল, মই কেনেকৈ মানে খেতিটো কৰিছোঁ তাকে এনে আপোনালোকক দেখুৱাবলৈ, যে এনেকৈও খেতিটো কৰিব পৰা যায়, তাকে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছিলোঁ। মই এনেকৈ আলিবোৰ দি লৈছোঁ দেই, কিন্তু আলিবোৰ দি লৈছোঁ। আৰু এইটো 3 চাহ মাৰিলোঁ মই সৰু ট্ৰেক্টৰ পাৱাৰ টিলাৰৰ সৈতে। তো এনেকৈ কৰিছোঁ। এই মোৰ পৰাই ছটিয়াই আছে, আৰু বেছি নাই, আৰু ইপিনে অকণমান আছে, সেইটো কৰাৰ পিছত হৈ যাব। তো আপোনালোকে এনেকৈ কৰিব পাৰে। কঠীয়া পেলোৱা, তোলা, ৰোৱা, এইবোৰ আপোনাৰ খৰচ পাতি বাচি যাব। ধন্যবাদ বন্ধুসকল, জয় অসম।